আচৰিত নহয়নে? পৃথিৱীত এনে কিছু লোক আছে যি সকলোৰে মন ভালে ৰখাৰ চেষ্টা কৰে, কিন্তু সকলোৱে পাহৰি যায় সেইজন মানুহৰো যে এটা মন আছে। পৃথিৱীত আটাইতকৈ কঠিন বুলি যদি কিবা আছে, সেইটো হ'ল নিজক পৰিৱৰ্তন কৰা, আৰু আটাইতকৈ সহজ কামটো হ'ল আনক সমালোচনা কৰা। কিছু মানুহে সুখৰ বাবে ঘৰ সলায়, সম্পৰ্ক সলায়, বন্ধুত্ব সলায়, তথাপি কিবা এটা নোপোৱাৰ বেদনাত অসুখী হৈ ৰয়, কাৰণ সেই মানুহবোৰে কেতিয়াও নিজক সলনি কৰিবলৈ চেষ্টা কৰা নাই। যদি বুজিব পাৰা কোনোবাই তোমাক এৰি চলিছে, তেতিয়া সেইজনক বিৰক্ত নকৰাই ভাল। জীৱনটোক বুজিব বিচাৰিলে বৰ্তমান পৰিস্থিতিক চোৱা, জীৱনটো গঢ়িব বিচাৰিলে কেতিয়াও অতীতলৈ ঘূৰি নাচাবা। যি সামান্য কথাতে উচুপি উঠে, সেইজনে কিন্তু ডাঙৰ কষ্ট বা আঘাত পালেও নিশ্চুপ পাথৰৰ দৰে হৈ পৰে, কান্দিবলৈও পাহৰি যায়। মানুহে কয় এটা সময়ত সকলো ঠিক হৈ যাব, কিন্তু সময়ে কেতিয়াও দুখ কষ্টবোৰক পাহৰাত সহায় নকৰে। সময়ে কেৱল দুখ কষ্টবোৰক মানি ল'বলৈ বাধ্য কৰায়। উত্তৰটো প্ৰতিটো কথাৰে দিব মন যায়, কিন্তু যি সম্পৰ্কৰ গুৰুত্বই বুজি নাপায়, সেইজনে আকৌ শব্দৰ গুৰুত্ব কি বুজি পাব? দেখাত সুন্দৰ বহুতো পোৱা যায়, কিন্তু যাৰ হৃদয়খন সুন্দৰ, তেনে লোক ভাগ্যৰ বলতহে পোৱা যায়। বৰ্তমানৰ সমাজখনেই এনেকুৱা, সৎ মানুহবোৰ অৱহেলিত আৰু অসৎ মানুহবোৰৰ প্ৰতিটো ক্ষেত্ৰতেই সন্মানিত।